হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। মোৰো পিছে ভালে বাৰু। মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দুবছৰমানৰ আগৰে আমাৰ খেতি মাটিৰ ধান অলপ আছিল। আজিকালি যিহেতু ধান খেতি কৰা নহয়, আমাৰ এয়া আধি দিয়া খেতি হয়। আমাৰ ইয়াত মেল নথকাৰ বাবে ধানখিনি তেনেকৈ বহুত দিন থাকি গ'লগৈ। সেয়ে ভাবিলোঁ যে ধানখিনি উলিয়াই পিনে ৰ'দত দি আকৌ খুন্দাই লওঁ বুলি। তলত আটাইখিনি নোজোৰাৰ বাবে আকৌ চটৰ ওপৰত লৈ গৈ পিনে সেইখিনি ৰ'দত দিলোঁ। বহুত কষ্ট হয় এইবিলাক কাম, হ'লেও নিজৰ খেতিৰ মাটিৰ বুলি সেয়েহে এইবাৰ লাষ্টবাৰৰ কাৰণে আটাইখিনি ধান ভালকৈ ৰ'দত শুকুৱাই ল'লোঁ। তাৰপিছত এয়া সন্ধিয়া সময়ত ছাঁ পৰিলে আৰু ধানখিনি চপাই লৈছোঁ। এই যে ধানৰ গোন্ধটো কিমান বেছি ভাল পাওঁ নহয়, আজিকালি এনেকৈ ধান দেখি পাবলৈ নাইকিয়া হ'ল। সৰুতে যে কিমান পথাৰত খেলিছিলোঁ, নৰাই যেতিয়া ভৰি কাটে, গধূলি আহি ভৰি ধুলে কিমান জ্বলে পুৰে। শৈশৱৰ সেই দিনবোৰ আকৌ যদি ঘূৰাই পোৱা হ'লে, আপোনালোকৰ বাৰু তেনেকুৱা কিবা স্মৃতি আছে নেকি? কমেণ্ট কৰি জনাবচোন। এতিয়া মই ধানখিনি বস্তাত এনেদৰে ভৰাই ল'লোঁ। তলৰখিনি ইফালে মায়ে ভৰাই আছে। তাৰপিছতে আকৌ ধানখিনি জাৰি লৈছে, যিহেতু ইয়াত বহুত ধূলি থাকে, সেইটো কাৰণে জাৰি পিনে চাফা কৰি লৈছে। দুদিন ৰ'দত দি চাফা কৰাৰ পিছত এইখিনি আকৌ খুন্দাবৰ কাৰণে গাড়ীত লৈ গ'লোঁ। লাহোৱালত এটা ঠাইত ধান খুন্দোৱা মেচিন আছে বুলি খবৰ পালোঁ, সেয়েহে গাড়ীত উঠাই পিনে ধানখিনি লৈ গ'লোঁ। গৈ পাই তলা লগোৱা দেখি ভাবিলোঁ যে মানুহ নাই নেকি বুলি। তাৰপিছতে ঘৰত খবৰ কৰিলোঁ, যে ক'লে আছে, বহিব ক'লে। এই যে কাকাজন, তেওঁৱে খবৰ দিলে, তেওঁ ইয়াত খুন্দাই নিছিলে আৰু আমি তেওঁৰ গাড়ীতে ইয়ালৈ আনিলোঁ আৰু তাৰপিছতে ধানখিনি খুন্দাবলৈ কাৰণে ৱেইট কৰি ল'লোঁ। এই ধান খুন্দোৱা মিলটো আছে লাহোৱালৰ ডিব্ৰুৱাল গাঁৱত। কাৰোবাক যদি প্ৰয়োজন আছে তেতিয়াহ'লে তাত গৈ পিনে খুন্দাই ল'ব পাৰিব। আমাৰ বাইদা ধান কুটুৱাবলৈ আহিছে। ওপৰত বনাই থোৱা ফাৰ্মটো তেনেকৈ ধানখিনি ঢালি দিলে তলৰ ফালে চাউল হৈ ওলায় এফালে আৰু আনফালে এয়া তুঁহগুৰি ওলায়। ষ্টুডেণ্টসকলক জানিবৰ বাবে মই ভিডিঅ'টো কৰিছোঁ। ধানৰ পৰা এয়া হৈছে তুঁহগুৰি। ধানৰ পৰা ওলোৱা যি বাকলি, এইখিনি কোৱা হয় তুঁহগুৰি। গৰুৰ এইখিনি প্ৰধান আহাৰ। তাতে পিঠাগুড়ি খুন্দোৱা মেচিনো আছে। মই এনেই অলপমান চাউল লৈ গৈছিলোঁ যে মেচিন ভাল থাকিব নে নাথাকে বুলি। তাৰপিছতে মেচিনটো ভালে আছিলে। এয়া চাওক, পিঠাগুড়িখিনি চাউলখিনি ওপৰত দি দিয়াৰ লগতে গুড়ি হৈ আহে তললৈ আৰু ইয়াকে পিঠাগুড়ি বুলি কয়। যিকেইটা বস্তা হৈ গৈছে সেইকেইটা বস্তা আমি বান্ধি পিনে গাড়ীত উঠাই গৈছোঁ। ফাইনেলি আমাৰ 2 ঘণ্টামানৰ পিছত আটাইখিনি কাম সম্পূৰ্ণ হৈ গ'ল। টাইমত আমাৰ বহুত বেছি ভোক লাগিছিলে, যিহেতু আমি স্কুলৰ পৰা বাহিৰে গৈছিলোঁ, ঘৰত ভাত নোখোৱাকেই গ'লোঁ। আমি ধান খুন্দাব আহিছিলোঁ। এইটো হৈছে ধান খুন্দোৱা মেচিন আৰু এইটো হৈছে পিঠাগুড়ি খুন্দা মেচিন। খুন্দাই দিলে, আপোনালোকে চাই লওক। যদি কাৰোবাক দৰকাৰ হয় আহি যাব। এইটো ধান খুন্দোৱা মেল ইয়াত আছে। লাহোৱাল কি গাঁও এইটো? এইখন চাইনবৰ্ড চাওক, ডিব্ৰুৱাল গাঁও। আৰু এইটো আংকলৰ মেল। পিঠাগুড়িও 3 কেজি খুন্দাই ল'লোঁ। থেংক ইউ। এইয়া আমি আজি আহিছোঁ এয়া ৰিহান গগৈ ঘৰত। দেই ধান খুন্দাবলৈ আহি ৰিহান গগৈ ঘৰত আহিছোঁ। তাৰ পৰা আহি পিনে আমি আমাৰ ষ্টুডেণ্ট ৰিহান গগৈ ঘৰত সোমালোঁ, যিহেতু তেওঁলোকৰ ঘৰ একেবাৰে ওচৰতে আছিলে। এয়া চাওকচোন, আইতাক আৰু মাকে ইমান ধুনীয়াকৈ বিহুৰ নাস্তা দি পিনে আমাক বিহু খোৱালে। তেওঁলোকে আমাক প্ৰায়ে মাতি থাকে, কিন্তু সেইফালে এবাৰো যোৱা হোৱা নাছিলে। সেইদিনাখন আমি স্কুলৰ পৰা তাক লগত লৈ গৈছিলোঁ। ধান খুন্দাই আহি এপাক সোমাই আহিলোঁ। মুড়ি, আখৈ, তিল পিঠা, ঘিলা পিঠা, নাৰিকল লাৰু, নিমকি, খুৰমা, চাহ আদি কেইবাবিধ নাস্তাৰে আমাক চাহ দিলে।
খুব বেছি ভাল লাগিলে। বহুত বহুত ধন্যবাদ আপোনালোকলৈ। তাৰপিছতে আমি তাৰ পৰা উভতি আহিলোঁ। চাওক সন্ধিয়া সময় হ'ল, ইমান ধুনীয়া হৈছে আকাশখন। ভিডিঅ'টো মাঘ বিহুৰ পিছৰে হয়। ভিডিঅ'বিলাক কৰি ৰাখোঁহে, কিন্তু এডিট কৰিবলৈ টাইম নাপাওঁ, গতিকে আপলোড কৰিব টাইম নাপাওঁ। সন্ধিয়াৰ সূৰুজৰ এই হেঙুলি ৰহন এই সময়কণ মোৰ খুব বেছি প্ৰিয়। কেপচাৰ নকৰাকৈ নোৱাৰিলোঁ। ফাইনেলি ঘৰ আহি পাই গ'লোঁ। সময় আৰু জীৱনে তিতা মিঠাৰ সৈতে সদায় এক নতুন অভিজ্ঞতাৰ সৈতে আগুৱাই নিয়ে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং। বাই।